নমস্কাৰ শ্ৰোতা দৰ্শক, BDS GK ইউটিউব মঞ্চলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ চেনেলৰ ভিডিঅ'সমূহ যদি আপোনাৰ বাবে উপযোগী বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। আজিৰ ভিডিঅ'টোত আমি ভাৰতবৰ্ষৰ বিভিন্ন পুৰস্কাৰ আৰু তাৰ সম্বন্ধিত কিছু অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সম্বন্ধে আলোচনা কৰিম। আপোনাৰ সমাধানত সুবিধা হোৱাকৈ প্ৰতিটো প্ৰশ্নৰ লগত 5 ছেকেণ্ডৰ টাইমাৰ সংলগ্ন কৰা হৈছে আৰু তাৰ পিছত উত্তৰ দিয়া হৈছে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান? উত্তৰ হৈছে অপশ্যন ক, ভাৰত ৰত্ন। তলৰ কোনজন ব্যক্তিক পোন প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন গ, সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰত ৰত্ন বঁটা কোন চনৰ পৰা আৰম্ভ কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন খ, 1954। ভাৰত ৰত্ন পদকটোৰ আকৃতি কেনেকুৱা? উত্তৰ হৈছে অপশ্যন গ, আহঁতৰ পাতৰ দৰে। এবছৰত সৰ্বোচ্চ কিমানজন ব্যক্তিক ভাৰত ৰত্ন দিয়া নিয়ম? উত্তৰ হৈছে অপশ্যন ক, 3জন ব্যক্তিক। ভাৰত ৰত্ন পদকটো কি ধাতুৰে নিৰ্মিত? উত্তৰ হৈছে প্লেটিনাম। তলৰ কোনজন বিদেশী ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? উত্তৰ হৈছে নেলছন মেণ্ডেলা। ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী বিদেশী ব্যক্তি তলৰ কোনজন? উত্তৰ হৈছে খান আব্দুল গফৰ খান। পদ্ম সন্মান কেই প্ৰকাৰৰ? উত্তৰ হৈছে অপশ্যন ক, 3 প্ৰকাৰৰ। ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে অপশ্যন গ, গোপীনাথ বৰদলৈ। কোন চনত ভূপেন হাজৰিকাই ভাৰত ৰত্ন লাভ কৰিছিল? উত্তৰ হৈছে অপশ্যন গ, 2019 চনত। গোপীনাথ বৰদলৈক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল?
ইয়াৰ উত্তৰ হৈছে অপশ্যন খ 1999 চনত। তলৰ কোনটো শীৰ্ষ পদ্ম সন্মান? উত্তৰ হৈছে অপশ্যন গ পদ্মবিভূষণ। কোন চনৰ পৰা পদ্ম সন্মান প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন খ 1954 চনৰ পৰা। তলৰ কোনবিধ সামৰিক সন্মান? উত্তৰ অপশ্যন ক পৰমবীৰ চক্ৰ। তলৰ কোনবিধ ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান? উত্তৰ হৈছে পৰমবীৰ চক্ৰ। অশোক চক্ৰ হ'ল অসামৰিক সন্মান। মহাবীৰ চক্ৰ বঁটা কি বিষয়ত প্ৰদান কৰা হয়? উত্তৰ হৈছে অপশ্যন ক সাহসিকতাৰ বাবে। ভাৰত ৰত্ন বঁটা কোনে প্ৰদান কৰে? উত্তৰ হৈছে অপশ্যন গ ৰাষ্ট্ৰপতিয়ে ভাৰত ৰত্ন বঁটা প্ৰদান কৰে। ভাৰতবৰ্ষৰ সাহিত্য বিষয়ক সৰ্বোচ্চ সন্মান তলৰ কোনটো? উত্তৰ হৈছে অপশ্যন ঘ জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটাৰ লগত দিয়া ধনৰাশিৰ পৰিমাণ কিমান? উত্তৰ হৈছে অপশ্যন গ 11 লাখ টকা। জ্ঞানপীঠ বঁটা কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন গ 1965 চনত। সাহিত্য অকাডেমি বঁটা প্ৰৱৰ্তনৰ উদ্দেশ্য কি? উত্তৰ হৈছে অপশ্যন ঘ আঞ্চলিক ভাষাৰ উৎকৰ্ষ সাধন। জ্ঞানপীঠ বঁটাৰ আকৃতি কেনেকুৱা? উত্তৰ হৈছে অপশ্যন ক সৰস্বতী দেৱীৰ মূৰ্তি। ক্ৰীড়া জগতৰ লগত জড়িত সৰ্বোচ্চ সন্মান কোনটো? উত্তৰ হৈছে অপশ্যন খ খেল ৰত্ন বঁটা। তলৰ কোনটো বঁটা চলচ্চিত্ৰৰ লগত জড়িত?
উত্তৰ হৈছে অপশ্যন ক দাদা চাহেব ফাল্কে বঁটা। তলৰ কোনটো বিষয়ত দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়? উত্তৰ হৈছে অপশ্যন খ ক্ৰীড়া প্ৰশিক্ষণ বিষয়ত। গোৱেংকা বঁটা কি বৃত্তিত জড়িত ব্যক্তিক প্ৰদান কৰা হয়? উত্তৰ হৈছে অপশ্যন ঘ সাংবাদিকতা। ব্যাস সন্মান কোন ভাষাৰ সাহিত্যকৰ্মীক প্ৰদান কৰা হয়? উত্তৰ হৈছে অপশ্যন খ হিন্দী ভাষাৰ। স্বৰ্ণকমল বঁটা কি ক্ষেত্ৰৰ লগত জড়িত? উত্তৰ হৈছে অপশ্যন গ বোলছবি। ৰজত কমল বঁটা কি ক্ষেত্ৰৰ লগত জড়িত? উত্তৰ হৈছে অপশ্যন খ বোলছবি ক্ষেত্ৰৰ লগত জড়িত। সৰ্বভাৰতীয় ভিত্তিত নিৰ্বাচিত শ্ৰেষ্ঠ চলচ্চিত্ৰক তলৰ কোনটো বঁটা প্ৰদান কৰা হয়? উত্তৰ হৈছে স্বৰ্ণকমল বঁটা। আঞ্চলিক ভাষাৰ বোলছবিক তলৰ কোনটো বঁটা প্ৰদান কৰা হয়? উত্তৰ হৈছে অপশ্যন খ ৰজত কমল বঁটা। নেক্সট সাহিত্য অকাডেমি বঁটা কোন চনৰ পৰা প্ৰৱৰ্তন কৰা হয়? উত্তৰ হৈছে অপশ্যন খ 1955 চনৰ পৰা। ললিত কলা একাডেমি বঁটা কোন ক্ষেত্ৰত জড়িত ব্যক্তিক প্ৰদান কৰা হয়? উত্তৰ হৈছে অপশ্যন ঘ চিত্ৰকলা আৰু ভাস্কৰ্য শিল্পী। জি.বি. পণ্ট বঁটা কোন ক্ষেত্ৰৰ ব্যক্তিক দিয়া হয়? উত্তৰ হৈছে অপশ্যন ক সাংসদসকলক জি.বি. পণ্ট বঁটা প্ৰদান কৰা হয়। মহাত্মা গান্ধী শান্তি বঁটাৰ অৰ্থমূল্য কিমান? উত্তৰ হৈছে অপশ্যন গ 1 কোটি টকা। ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কোন ব্যক্তিক প্ৰথম ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন ক শচীন তেণ্ডুলকাৰক। ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে গোপীনাথ বৰদলৈ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন?
উত্তৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শেহতীয়াকৈ কোনজন অসমীয়াই জ্ঞানপীঠ বঁটা লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন ঘ নীলমণি ফুকন। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে অপশ্যন ক ভূপেন হাজৰিকা। মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে অপশ্যন খ লাভলীনা বৰগোহাঁই। অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে অপশ্যন গ ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটাৰ অৰ্থমূল্য কিমান? উত্তৰ হৈছে ৫ লাখ টকা। খেলৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান কোনটো? উত্তৰ হৈছে অপশ্যন গ দ্ৰোণাচাৰ্য বঁটা। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে অপশ্যন গ অমলপ্ৰভা দাস। সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া পুথি কোনখন? উত্তৰ হৈছে অপশ্যন ক বনফুল। বনফুলৰ লিখক হৈছে যতীন্দ্ৰনাথ দুৱৰা।